কালদিয়া জিলা পৰিষদ এলেকাত আমি আজি এখন বিশাল জনসমাৱেশৰ আয়োজন কৰিছিলোঁ। আমাৰ এই গোটেই জনসমাৱেশখনৰ প্ৰধান উদ্দেশ্যটো হ'ল 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি বিজেপি আৰু AIDFক অসমৰ মাটিৰ পৰা উৎখাত কৰা। 26 অক্টোবৰ 2024 তাৰিখৰ পৰা মই এতিয়া পৰ্যন্ত ঘৰলৈ নোযোৱাকৈ, ঘৰত জিৰণি নোলোৱাকৈ, ঘৰলৈ গৈছোঁ, ঘৰত জিৰণি নোলোৱাকৈ মই একেৰাহে অসমৰ প্ৰত্যেকখন গাঁও, প্ৰত্যেকখন নগৰ, প্ৰত্যেকখন জিলা, প্ৰত্যেকটো সমষ্টিলৈ যাবলৈ চেষ্টা কৰিছোঁ। উজনিৰ পৰা নামনিলৈকে, বৰাকৰ পৰা পাহাৰলৈকে অসমৰ প্ৰত্যেকটো জনগোষ্ঠীৰ মানুহৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ, যাতে আমি সকলোৱে মিলি 2026ত বিজেপিক আৰু AIDFক পৰাভূত কৰিব পাৰোঁ। মোৰ নামনি অসমৰ মুছলমান সমাজখনৰ প্ৰতি আহ্বান যে আপোনালোকে যদি AIDFক এৰি দিয়ে, মুছলমান সাম্প্ৰদায়িক দল AIDFক যদি বিদায় দিয়ে, সাম্প্ৰদায়িক দলৰ চৰ্দাৰ বদৰুদ্দিন আজমলক যদি বিদায় দিয়ে, তেতিয়াহ'লে উজনিৰ মানুহ, অসমৰ খিলঞ্জীয়া মানুহবিলাকেও কি কৰিব, তেতিয়াহ'লে কি কৰিব যে উজনি অসমত হিন্দু সাম্প্ৰদায়িক দল আৰু সেই দলৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাজনীতিৰ পৰা উৎখাত কৰি পেলাব। নামনি অসমত যেতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈ দিয়ে যে এইবাৰ AIDFৰ চৰকাৰ হ'ব, লুঙি আৰু টুপিৰ চৰকাৰ হ'ব, তেতিয়া লগে লগে হিমন্ত বিশ্ব শৰ্মাহঁতে হাল্লা কৰি দিয়ে। তেওঁৰ সমৰ্থক যিবিলাক সংবাদ মাধ্যম থাকে, হাল্লা কৰি দিয়ে আৰু সেই হাল্লাৰ সৃষ্টি কৰি অসমক বচাবৰ কাৰণে শেষ শৰাইঘাটৰ ৰণ বুলি কৈ তেওঁলোকে উজনি অসমত হিন্দু ভোটবিলাকক সদায় পলাৰাইজ কৰি দিয়ে। এই ৰাজনীতিটো যাতে নহয়, সেইকাৰণে মই সঘনে নামনি অসম ভ্ৰমণ কৰি আছোঁ। মোৰ নামনি অসম ভ্ৰমণৰ প্ৰধান এটা উদ্দেশ্য হ'ল যে 2026ৰ ভিতৰত AIDFক একেবাৰে পুলিয়ে পোখাই উবালি পেলোৱা। এজনো মানুহে, আপোনালোকে নিশ্চয় দেখিছে যে আমি ধুবুৰীত যেতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াক পৰাজিত কৰিলোঁ, তাৰ পাছত এতিয়া বদৰুদ্দিন আজমলৰ ট্ৰাম্প কাৰ্ডখন বৰকৈ খেলিব নোৱাৰে হিমন্ত বিশ্ব। আপোনালোকে নিশ্চয় দেখিছে যে এইবাৰ পঞ্চায়ত ইলেকশ্যনত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ AIDF পাৰ্টীয়ে আনকি কেণ্ডিডেটেই বিচাৰি পোৱা নাই। তেওঁলোকৰ লগত মুছলমান মানুহ আৰু নাই। কিন্তু একেটা সময়তে এই বাৰ্তাটো আমি উজনি অসমলৈ লৈ যাব লাগিব যে মুছলমানসকলে AIDF বাদ দিলে আৰু হিন্দু মানুহবিলাকেও আমি বিজেপি সাম্প্ৰদায়িক দলটোক বাদ দিব লাগিব। এইটো যেতিয়াই আমি কৰিব পাৰিম তেতিয়াই আমি ছাকচেছফুল হ'ম। মই আপোনালোকক এটা বস্তু স্পষ্টকৈ কৈ দিওঁ যে আমি পঞ্চায়ত ইলেকশ্যনক লৈ বহুত বেছি উৎকণ্ঠিত নহয়। পঞ্চায়ত ইলেকশ্যন আমি খেলিছোঁ, যেনেকৈ ধৰক এই পঞ্চায়ততে ছফজৰুল হকক আমি ইয়াতে নিৰ্বাচনত উঠাইছোঁ জিলা পৰিষদত। তেওঁক জিকাবৰ কাৰণে আজি সকলো ৰাইজক মই অনুৰোধ জনাইছোঁ, তেওঁ নিশ্চয় জিকিব বুলি আশা প্ৰকাশ কৰিছোঁ। কিন্তু মই আপোনালোকক এটাই কথা কওঁ যে পঞ্চায়ত ইলেকশ্যনত যদি আমি বহুততো জিকোঁ, তাৰ পাছতো আমি বিজেপিক হৰুৱাব নোৱাৰোঁ। 2026ত বিজেপিক হৰুৱাব নোৱাৰোঁ, যদিহে 2026ত তেওঁলোকক আমি খেদিব নোৱাৰোঁ। সেইকাৰণে বিজেপিৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে 2026ত পঞ্চায়ত নিৰ্বাচনক কেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ, পঞ্চায়ত নিৰ্বাচনক লগত লৈ আমি 2026ৰ ৰাজনীতি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, এইটো হ'ল মোৰ গোটেই ষ্ট্ৰেটেজিৰ, আমাৰ ৰাইজৰ দলৰ ষ্ট্ৰেটেজিৰ এইটো হ'ল মূল অংশ। সেইকাৰণে মই বাৰম্বাৰ কংগ্ৰেছ দলক আহ্বান জনাই আহিছোঁ। আপোনালোকে দেখিছে যোৱা 7 দিন ধৰি মই একেৰাহে কংগ্ৰেছ দলক কৈ আহিছোঁ যে কংগ্ৰেছে বিজেপিয়ে যেনেকৈ AGPৰ লগত, বিজেপিয়ে যেনেকৈ গণশক্তিৰ লগত, বিজেপিয়ে যেনেকৈ ৰাভা হাছঙৰ সংগ্ৰামী ঐক্যমঞ্চৰ লগত যেনেকৈ ঐক্যবদ্ধ হৈছে, ঠিক তেনেকৈ কংগ্ৰেছেও ৰাইজৰ দল, অসম জাতীয় পৰিষদ, CPI, CPM, CPIML সকলো দলৰ লগত মুকলিকৈ এইবাৰ পঞ্চায়ত নিৰ্বাচনত ঐক্যবদ্ধ হ'ব লাগে। পঞ্চায়ত নিৰ্বাচনত ঐক্যবদ্ধ হৈ ৰিজাল্ট যিয়ে নাপাওঁ লাগিলে গ্ৰাছৰুটলৈকে আমাৰ বিৰোধী পক্ষৰ সকলো দলৰ কৰ্মীবিলাকৰ মাজত তেতিয়া